অহা 17 জানুৱাৰী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে 1 নং সোণাপুৰ দক্ষিণ জামে মছজিদ প্ৰাংগণত এখনি দিনী জলসাহৰ আয়োজন কৰা হৈছে। এই জলসাহৰ উদ্দেশ্য হ'ল বিশ্ব শান্তিৰ কামনাৰে এই অঞ্চলৰ প্ৰয়াত মুৰব্বীয়ানসকলৰ মাগফিৰাতৰ কামনাৰে এখন দুৱাৰ আয়োজন হৈছে হ'ব আৰু সেই দুৱাৰ অনুষ্ঠানত সেই জলসা অনুষ্ঠানত আমি আমাৰ জলসা সমিতিৰ ফালৰ পৰা আমি সদৌ আমাৰ ইছলাম দৰদী ভাইসকলক আমন্ত্ৰণ জনাইছোঁ যে আমাৰ এই 17 জানুৱাৰী তাৰিখে যি জলসা 1 নং সোণাপুৰ দক্ষিণ জামে মছজিদত অনুষ্ঠিত হৈছে সেই জলসাত অসীম সহাবৰ আৰু অংশীদাৰ হওক তাৰে কামনাৰে অনুষ্ঠিত কৰা বিশেষ করে আমরা স্থানীয় মানুষ যারা আছো 1 নং সোণাপুৰ দক্ষিণ জামে মছজিদ প্ৰাংগণত এই অঞ্চলৰ মৰহুম ব্যক্তিসকলৰ ৰুহৰ মাগফিৰাত ও বিশ্ব শান্তি ও আগন্তুক 14 ফেব্ৰুৱাৰী তাৰিখে যেটো সুপ্ৰিম কোৰ্টৰ শুনানি আছে NRC সম্পৰ্কীয় যি শুনানি আছে এই শুনানি যাতে শুদ্ধ শুনানি হয় আৰু অসমৰ হকে অসমৰ সকলো জনসাধাৰণৰ হকে যাতে শুনানি হয় তাৰ কাৰণে আমি এখনি বিহাল দিনী জলসাৰ লগতে খতমে কুৰাণ খতমে আম্বিয়া খতমে খাজাকান ও খতমে ইউনুছৰ আয়োজন কৰিছোঁ আৰু দোৱা অনুষ্ঠান আয়োজন কৰিছোঁ।